Ehum Bolero kachingkoi ahirkangtang rak Ajok adim along amat banghini karbi atum apran kedam. Phaikuni ingkoi ra trok arni kangsam por phai ketom malom lamding pen kahelo kilometer ingkoi ra phomalom Ehum Bolero number AS09 D6328 kachingkoi ahirkangtang rak Ajok adim aklong along amat banghini apran dam juilo. Apran kedam jui abang phu inut officer SDO Golson Teron Pen inut abang amen ke Mongol Singh Tokbi Superintendent Engineer Officer Chokomar asar bura amen Hemari Tokbi adimaklong anlamding Police atum pale dunsi sai amo chepari deng dunlo. News Tech Report Inglongkiri Abirta. Backside address আছে মহাপুছল ইঞ্জিনিয়ার মান্টি আরে দুপৰীয়া 3:45 খবৰ পাইছোঁ যে এনেকুৱা এক্সিডেণ্ট এটা হৈছে। তাৰপিছত আমি আহি দেখা পাওঁ গাড়ী এখন আহি দলঙত খুন্দি আছে আৰু দুজন মানুহ স্পট ডেড হৈ আছে। দেখিবলৈ পাইছোঁ গভৰ্ণমেণ্টৰ গাড়ীখন গভৰ্ণমেণ্টৰ হয় কিবা পৰিচয় আমি গম পাইছোঁ তেওঁ ডিফু ইৰিগেশ্যন অফিচত চাকৰি কৰে বুলি। ঘৰৰ মানুহক যোগাযোগ কৰিব চেষ্টা কৰি আছোঁ আমি। লামডিং থানা পৰে নেকি? লামডিং থানা অন্তৰ্গত হয়। লামডিঙৰ পৰা আহি আছোঁ, তেতিয়া মানে গাড়ীখন কমচে কম 150মান স্পীড হ'ব অভাৰটেক কৰিছে আমাক। তো ইয়াতে এখন চাইনবোৰ্ড আছে, চাইনবোৰ্ডখনৰ তলত অলপ আপ আছে, এইটো আপত জাপ মাৰিছে গাড়ীটো, জাপ মাৰি পেলাই ডাইৰেক্ট আহি পেলাই ইয়াতে মাৰি দিছে দলঙত মাৰি পেলাই। এতিয়া মানুহটো দুটা মানুহ আছিলে, ড্ৰাইভাৰ আৰু এজন আছিলে, দুজন মৰি গ'ল স্পট ডেড। কি ঠাই কয়? আধাৰ বিল বুলি কয় জেগাটোৰ নাম। লামডিং ৰোডত, এইটো লামডিং হিচাপত হৈছে। পুলিচ আহিছে, ইনকুৱাৰী চলি আছে, কি হ'ব পিছত।